এয়া আলু চপ, এইফালে পকৰি। কি খবৰ? আজি আমি চাহৰ লগত পকৰি আৰু আলু চপ পুৰা ধুনীয়াকৈ খোৱা হ'ব। এইফালে কংকনা বাপেক গৈছে ওলাই দোকানৰ কাৰণে বজাৰ কৰিবলৈ। এয়া আমাৰ কংকনা শুই আছে। এয়া আমাৰ কংকনা। এইফালে আমাৰ ৰুমটো, এয়া চোৱা। এইফালে আমাৰ কংকনা বাপেক বাহিৰত ওলাই আছে। এয়া হাই। এইফালে আৰু ময়ো গৈছোঁ পাছে পাছে অলপ মানে কংকনা শুই থকা দেখি, আৰু তেওঁ মানে এতিয়া বজাৰ কৰিবলৈ গৈছে। এতিয়া পকৰি আলু চপৰ লগত চাহৰ লগত খোৱা হ'ব। এয়া আমাৰ কংকনা বৌমাই পূৰা চানা খাইছে। এইফালে আমাৰ কংকনাও খাওঁ খাওঁ লাগিছে আৰু চানা। এতিয়া জ্বলা দিয়া আছে, খাব নোৱাৰে, দাঁত নাই, হুলি বুঢ়ী। এয়া আমাৰ বৌমাই। এয়া আমাৰ কংকনা বাপেকে পকৰি আলু চপ মেগী আনিছে। এয়া গৈছে এতিয়া ধুনীয়াকৈ চাহৰ লগত জুতি লগাই খোৱা হ'ব। এইফালে পাকঘৰত মেগী বনাইছে, চাহ বনাইছে। এইফালে পকৰি আলু চপ, এইফালে চাহ, এইফালে মেগী বনাই আছে, এইফালে মাহ। এইটো আমাৰ পাকঘৰটো। এইফালে কংকনা বাপেক। আমাৰ ভাতটো এতিয়া সোনকালে পাতিব হৈছে আৰু কাৰেণ্টটো অলপমান ডিষ্টাৰ্ব দিয়ে গধূলি হ'লে। এইফালে আমাৰ মা আৰু দেউতা থকা ৰুম। এইফালে কংকনা বায়েক ভিতালী নতুন ফৰকটো পিন্ধি ঘৰতে গেলাইছে আৰু। এইফালে আমাৰ বাহিৰখন। এইফালে হাঁহ গঁৰাল, কুকুৰা গঁৰাল। এইফালে কুন্দুলি গছ, বেঙেনা গছ, অমিতা। এইফালে কংকনা বায়েক ভিতালী নাচি দে কাৰোবাক। এইফালে আমাৰ শোৱা ৰুমটো। এইফালে আৰু আমাৰ কংকনা মজা নক'বা আৰু চানা খাইছে পুৰা। বিয়াত জ্বলা চানা খাব পাৰে। মই জলকীয়া বহুত ভাল পাওঁ, ঘামি গৈছোঁ। এইফালে ভিতালীও পুৰা খাবলৈ ধৰিছে। এইফালে কংকনাই পুৰা চাইছে মোবাইল। মজা। এয়া আলু চপ, এইফালে পকৰি। ভালে বনাইছে আৰু খাই ভালে লাগিছে, বেয়া নহয়। এইফালে কংকনাই আমি খোৱা দেখি পূৰা মুখলৈ চাইছে, সেইটো কাৰণে অলপ চেলেকাই দিছোঁ চামুচখন। এইফালে আমাৰ ভিতালীয়ে খাইছে আলু চপ। খোৱা আকৌ ভালে লাগিছে খাই। খাইছোঁ দেই। এইফালে ভিতালীয়ে খাইছে। এইফালে কংকনা শুই আছে, খাব দিয়া নাই তাইক। এনেই আৰু চামুচখন লগাই দিওঁ মুখত। এইফালে মায়ে খাইছে, অকণমানি ল'ৰাকেইটাই বাটিত লৈছে। এইফালে মই খাইছোঁ আৰু খোৱা নাই এতিয়ালৈকে বৰ্তমান, খাম আৰু। এইফালে কংকনা খাবলগীয়া বস্তু নাই তাই, এনেই আৰু চামুচখন চেটেকাই দিছোঁ। হুলি বুঢ়ী অকণমানি ছোৱালী। বাবা এয়া মায়ে আলু চপ খাইছে। এইফালে কংকনাক আৰু অলপ মানে খুৱাই দিওঁ। এইফালে কংকনা বাপেকৰ চাহ থৈ দিছোঁ, এতিয়ালৈকে খোৱা নাই, খাব আৰু। এইফালে খাইছে পুৰা। এক নম্বৰ লাগিছে খাই দেই। পকৰি আছে আৰু এইটো আলু চপ, লগতে এইটো কি বুলি কয় মেগী।
টেবুল নাই আমাৰ ঘৰত এই বিচনাতে বহি খাওঁ আৰু টেবুল আছে টেবুল লগোৱা নাই বাৰু বিচনাত বহিয়ে ভাল পাওঁ এইফালে কংকনা পূৰা মুখ টোপলি আছে তাইক অলপ মানে এনেই আৰু অকণমান চেলেকাই দিওঁ সুদা চামুচখিনি পৰিয়ে গ'ল ওচৰত বস্তু থ'বই নোৱাৰোঁ পূৰা মানে তাই হেৰি কৰি থাকে এয়া আজি তামাম খালোঁ খাই বিৰাট মজা লাগিলে আজি ইমানতে সামৰণি মাৰিছোঁ কাইলৈ আকৌ নেক্সট এটা ভিডিঅ' পঠিওৱা হ'ব তোমালোকে যদি আমাৰ ভিডিঅ'বিলাক চাই ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু লগতে কিবা ক'ব লগা যদি আছে মেছেজ কৰি জনাব এতিয়ালৈ সামৰণি মাৰিছোঁ বাই